স্বাগতম জনাইছোঁ আমাৰ অসমীয়া চেনেললৈ। আজি আপোনালোকক দেখাম ইনকিউবেটৰৰ ভিতৰত টেম্পাৰেচাৰ কিমান ৰাখিব লাগে, হিউমিডিটি কিমান ৰাখিব লাগে। তো বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আপোনালোকে হিউমিডিটি এতিয়া গৰমৰ দিন এনে বাঢ়িছে, এইটো চাওক, এইটো হিউমিডিটি মেচিন 64 হৈছে। আপোনালোকে এইটো বিষয়ে অলপ কৈ দিছোঁ। এইটো আপোনালোকে দেখিছে যে এইটো হিউমিডিটি আৰু এইটো চেলচিয়াছ, ইয়াত লিখা আছে চেলচিয়াছ, এইটো হিউমিডিটি আৰু এইটো টাইম। আপোনালোকে এইটো হিউমিডিটিৰ কাৰণে এইটো মেচিন আৰু এইবোৰ চুইচ আকৌ কৰিব নালাগে। আৰু ফাৰানহাইট কৰিবলৈ হ'লে আপোনালোকক এটা চুইচ দিয়া আছে তলত, এইটো ফাৰানহাইট হৈ গ'ল, এইটো চেলচিয়াছত আহি গ'ল। আৰু এতিয়া মই কৈছোঁ কিমান দিনত কিমানকৈ ৰাখিব লাগে। লোকেল মুৰ্গী পোৱালি আপোনালোকক মাত্ৰ 21 দিন লাগে পোৱালি জগাওঁতে, মাত্ৰ 3 সপ্তাহত। ফাৰ্ষ্ট সপ্তাহত আপোনালোকক লাগিব হিউমিডিটি 54 পৰা 60 লৈকে ফাৰ্ষ্ট সপ্তাহত। তাৰপিছত ছেকেণ্ড সপ্তাহত আপোনালোকক লাগিব 60 পৰা 65 লৈকে মিনিমাম। আৰু থাৰ্ড নম্বৰ সপ্তাহত লাগিব 65 পৰা 75 লৈকে হিউমিডিটি। আপোনালোকে এইটো এইটো যদি চিৰিজটো ফ'ল' কৰে আপোনালোকে নিশ্চয় ভাল হ'ব ৰিজাল্ট। আৰু এতিয়া গৰমৰ দিন চাওক, আপোনালোকে এতিয়াই এনে 66 হৈছে। আপোনালোকে এতিয়া হিউমিডিটিটো ইমান কৰিব নালাগে। এতিয়া বোলো সৰু বাতি এটাত পানী দি থৈ দিব আপোনালোকে ইনকিউবেটৰৰ ভিতৰত। আৰু আপোনাৰ ইনকিউবেটৰৰ হাইষ্ট ৰাখিব টেম্পাৰেচাৰ 37.7 আৰু লৱেষ্ট ৰাখিব 37.0। আৰু আপোনালোকে বেছি নাৰাখিব, কিয়নো বেছিকৈ ৰাখিলে কণীটো গৰম হৈ বেয়া হৈ যায়। আৰু মোৰ ইনকিউবেটৰটো আপোনালোকক দেখাইছোঁ, তো বলক ইনকিউবেটৰটো আপোনালোকক দেখাইছোঁ আৰু টেম্পাৰেচাৰৰ কথা কৈছোঁ আপোনাক। এইটো মোৰ ইনকিউবেটাৰ আৰু এইটো কণ্ট্ৰলাৰ মোৰ, আৰু এইটো কণ্ট্ৰলাৰ কিন্তু এই দুটা এনে থোৱা আছে, এই দুটা ইউজ কৰা নাই, এই দুটা চাইডত থৈ দিওঁ। আৰু এইটো মোৰ ট্ৰাইপড ভিডিঅ' বনোৱাৰ কাৰণে। আৰু মই চুইচটো দি লওঁ, এইটো হিউমিডিটি আৰু এইটো কণ্ট্ৰলাৰ 34 আৰু মোৰ মেচিনত এতিয়া কণী নমি দিয়া নাই। এইখন মেচিন এইবোৰ ট্ৰে দিয়াইছে কণী দিয়াকে, আৰু এইখন ফেন দিয়াইছে। মই অফ কৰি দেখাইছোঁ আপোনালোকক অফ কৰি দেখাইছোঁ। এইটো মোৰ লাইট 100 আৰু এইটো মোৰ ফেন, ডিচি ফেন। আৰু এইটো আপোনালোকে এইটো তাপমাত্ৰা ৰাখিব আপোনালোকে 37। আৰু আপোনালোকে ইনকিউবেটৰত হাইষ্ট ৰাখিব 37.7 আৰু লৱেষ্ট ৰাখিব 37.0। আপোনালোকে বেছি নাৰাখিব। যিকোনো কণী পোৱালি 37.7 হাইষ্ট আৰু লৱেষ্ট 37.0। আপোনালোকে বেছি ৰাখিলে কণীটো বেছিকৈ গৰম হৈ কাৰণে আপোনাৰ কণী নুফুটিব। আৰু এতিয়াই চাওক আপোনালোকৰ 35.9 হৈছে মোৰ ইনকিউবেটাৰ। আৰু মোৰ ইনকিউবেটাৰ যিহেতু কণী উনবি দিয়া নাই, সেইকাৰণে মোৰ মেচিনো এনে অন কৰি থোৱা নাই। কণীটো আজি দিম চাগে, আজি ভাটিবেলা আনিছে কণীটো। আৰু ভিডিঅ'টো আজিলৈকে সামৰিলোঁ।